নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাম সেতু মুভিখন যোৱাকালি চালোঁ মই, অৰ্থাৎ ভালে লাগিছে। 25 তাৰিখ অৰ্থাৎ মুভিখন ৰিলিজ হৈছে। অক্ষয় কুমাৰ আছে, সত্যদেৱ আছে, জেকলিন ফাৰ্নাণ্ডেজ আছে, ইয়াত অভিনয় কৰিছে। অক্ষয় কুমাৰৰ যিটো লুক, সেইটো লুক আপোনালোকে চালে গম পাব ফিল্মখন খুবেই ভাল হৈছে। ফিল্মখন যিটো লুক দিছে, সত্যদেৱ আছে ইয়াত, যিটো এক্টিং কৰিছে তেখেতসকলে খুবেই ভাল লাগিছে। আপোনালোকে ফিল্মখন চাই পেলাই গম পাই যাব। ফিল্মখন খুবেই ভাল হৈছে। যিটো কনচেপ্ট ফিল্মখনৰ, সেইটো কনচেপ্টটো মোৰ খুবেই ভাল লাগিছে। কনচেপ্টটো এটা খুবেই ভাল হৈছে। ৰামসেতুৰ ওপৰত কাহিনীখন, ৰামসেতুৰ ওপৰত কাহিনী, আৰু ইয়াত VFX অলপ কম আছে। VFX যদি ভাল হ'লে ফিল্মখন আৰু অলপ ভাল হ'লে। VFX কম আছে, কি নহওক। আৰু এটা চিন মোৰ খুবেই ভাল লাগিছে, সেই চিনটো হৈছে আণ্ডাৰ ৱাটাৰ, যেতিয়া পানীৰ তলত এটা শ্বুট হয়, পানীৰ তলত এটা শ্বুট হয়, সেই শ্বুটটো মোক খুবেই ভাল লাগিছে। যিটো পানীৰ তলত এটা চিন আছে, সেইটো চিন আপোনালোকে যেতিয়া ফিল্মখন চাব তেতিয়া গম পাব যে পানীৰ তলত এটা শ্বুট আছে। সেইটো শ্বুট খুবেই ভাল লাগিছে। যিটো পানীৰ তলত এটা দেখুৱাই আপোনালোকে চালে খুবেই ভাল পাব। আৰু অক্ষয় কুমাৰৰ লুক এটা, যিটো লুক দিছে, নেচাৰেল লুক এটা খুবেই ভাল লাগিছে। এই ফিল্মখনত ছাছপেন্স আছে, একশ্যন আছে, থ্ৰিলাৰ আছে। ফিল্মখন আপোনালোকে চাবলৈ আহক ওচৰৰ চিনেমা গৃহত। চাই কিনে আপুনি কেনে পায় মোক জনাব।